নমস্কাৰ। আজি সকলোকে মই ধন্যবাদ জনাইছোঁ মই এই ভিডিঅ'টো ৱাচ কৰিবলৈ অহাৰ বাবে। আৰু আজি মই আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ এজন শিল্পীও ক'ব পাৰি। তেখেতে কিছুমান অভিনয়ো কৰিছিলে আৰু বহুত চেষ্টা কৰিছিলে আমাৰ সংস্কৃতিখিনি বচাই ৰাখিবৰ কাৰণে। প্লাছ কিছুমান VCD বনাইছিলে আৰু এতিয়াও ৰাইজৰ কাৰণে বা অসমৰ আমাৰ চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে এই সমাজখনক আগবঢ়াই লৈ যোৱাৰ বাবে। তেখেত হ'ল এজন বৰ্তমান সমাজ সেৱক সুদৰ্শন কৰি তেখেতে দেখিছে। তেখেতৰ লগত আমি কিছু কথা পাতিম, সেই কথাৰ বিষয়ে সেই কথাখিনি আপোনালোকৰ ওচৰত আগবঢ়াম। মই প্ৰথমতে এখেতৰ পৰা জানিব বিচাৰিম তেখেতে চাহ জনগোষ্ঠীৰ ভাষাৰে প্ৰায় আজিৰ পৰা 16-17 বছৰমানৰ আগত, মানে 2005 চনমান হ'ব নেকি, 2005 চনমানত এটা চিনেমা বনাইছিলে মৰ নেনকে স্বপ্না বুলি। এই চিনেমাখনৰ বিষয়ে কিছু কথা চমুকৈ দাঙি ধৰিবলৈ অনুৰোধ জনাইছিলোঁ। পোনপ্ৰথমে মোৰ এটা ইচ্ছা আছিলে মানে যে আমাৰ চাহ জনগোষ্ঠীটো আমাৰ নিজৰ কালচাৰেল মানে সাংস্কৃতিক মানে মই ভাল পাওঁ। তাৰ কাৰণে মোৰ সৰুৰ পৰা এটা সপোন আছিলে। সৰুতে মানে এটা গান শুনিছিলোঁ দুলালমান কিটাৰ। সেই গানটো শুনাৰ পাছতে মই মানে সৰুতে ভাবিছিলোঁ, যেতিয়া মই ক্লাছ 5ত আছিলোঁ তেতিয়াই মই ভবাৰ লগে লগে মই চিন্তা আছিলে মই ডাঙৰ হৈ এটা চিনেমা বনাম। আমাৰ বাগানীয়া সৰুতে ঠিক মই ডাঙৰ হ'লোঁ। মোৰ নেনকে স্বপ্না বনাবলৈ যেতিয়া মই যোগেশ সোনাদাক লগ পালোঁ, নাৰায়ণ তাঁতীদাই গান লিখিছিলে, যোগেশ সোনাদাই গান ৰেকৰ্ডিং কৰিছিলে। নাৰায়ণ তাঁতী মানে যিজন হাৱাই উৰেলা যিজন মানে লিখিছিলে তেখেতৰ লিখা গানকেইটাকে মই মানে ভিডিঅ' কৰিলোঁ। মই ফুল মানে ডাঙৰ ফিচাৰ ফিল্ম বনাম বুলি ভাবিছিলোঁ। আৰ্থিক দুখৰ কাৰণে বা মোৰ অলপ কিছু ঘৰুৱা কমজুৰিৰ কাৰণে মোৰ ভাবা কামকেইটা সিদ্ধি নহয়। মানে যেনেকৈ মোৰ নেনকে স্বপ্নাতে থাকি যায় মানে মোৰ বস্তুটো ৰিলিজ দিব পাৰিলে না? ৰিলিজ দিলোঁ, এলবাম হিচাপে দিলোঁ, মানে VCD হিচাপে দিলোঁ মানে। এই তেতিয়াৰ পৰাই মানে আৰু তাতো মানে মোৰ যিটো সপোন আছিলে দুলালদাৰ গান ফাগুন আইলৰে ৰঙে সাজে মনে ফাগুন আইলৰে গানটো অকণমান গুণগুণাই দিব নি? নাই, মোৰ মানে মাতটো মই অলপ ফেৰা নিচিনা হ'লেও মই বৰ ভাল পাওঁ। কথাখিনি কেনেকৈ মানে গানটো মানে ইমানেই ভাল গান মানে মই সৰুতে ভাবিছিলোঁ এই গানটো মই এদিন বনাম। সেইটো কাৰণে দুলালদাৰ পৰা পাৰ্মিশ্যন মই বনোৱাৰ পাছতে পাৰ্মিশ্যন ল'বলৈ গৈছোঁ। কেনেকৈ আছিলে ক'লে গানটো? ফাগুন আইলৰে ৰঙে সাজে মনে ফাগুন আইলৰে এনেকৈ। আৰু তেতিয়াই পাৰ্থপ্ৰতিম চৌধুৰীয়ে যিটো মেজিক দিছিলে, এতিয়াৰ মেজিক মানে সংগীতকাৰৰ এনেকুৱা মেজিক দিব নোৱাৰে নিচিনা মই ভাবোঁ। সংগীতকাৰ পাৰ্থপ্ৰতিম চৌধুৰী এতিয়া নাই বৰ্তমান। তাৰপিছত আপুনি দ্বিতীয়তে আৰু কিবা VCD কৰিলে নেকি? দ্বিতীয়তে মানে এনেকুৱা মোৰ ইচ্ছা আছিলে। তাৰ দ্বিতীয়তে মই এটা কাম কৰিলোঁ, মানে মই গৈ তুলতুলদাক লগ কৰিবলৈ গ'লোঁ। যেনেকৈ উমেশ ঘোষ, তেখেতৰ কেইবাখন চিনেমা আছিলে, ধৰ চহৰে বাবু, ফুলবাগানে ফুলমতি। যেতিয়া ধৰি লওক আপোনাৰে কথা কৈছোঁ, ধৰি লওক যেতিয়া শেখৰ নায়কে মানে কি মা মনসা কাহিনীটো লিখিলে, সেই মা মনসাত মই কাম কৰিলোঁ। মানে মই যিখন কৰিছিলোঁ সেইখনত তেখেতে অভিনয় কৰিলোঁ আৰু সহযোগো কৰিলে। এইটো আমি কৰিছিলোঁ প্ৰায় 2006 2006 চনত কৰিছিলোঁ মা মনসা বুলি। আৰু মই ভাবিছিলোঁ আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসীসকলৰ মাজত ভক্তি চিনেমা এটাও এতিয়ালৈকে ওলোৱা নাই। সেই ভাবিহে মই এটা বনাব চেষ্টা কৰিছিলোঁ, সৰু VCD এটা। মোৰতো ইমান পুঁজি পাতি নহয়, সেই প্ৰডিউচাৰ বেলেগ আছিলে, জাষ্ট মই কাহিনীটো লিখিছিলোঁ আৰু গানখিনি পেৰডি কৰি বনাইছিলোঁ। চলিছিলে আৰু চাগে আপোনালোকেও চাইছিলে। আৰু এতিয়াও যদি বিচাৰে VCDখন চাব পাৰে আৰু বা মোৰ চেনেলত পাব। তাৰপিছত একেলগত পাতোঁ। আপুনি চপত বুলি এটা VCD বনাইছিলে নেকি, আমি শুনিব পাইছিলোঁ। মানে শ্বুটিং হৈ থকা সময়ত তেখেতে চপতৰ কাম কৰি আছে বুলি আমি গম পাইছিলোঁ। এই চপতৰ বিষয়ে আপুনি জানিব বিচাৰে, তাত কৰ অভিনেত্ৰী লৈছিলে। ময়ো আছিলোঁ। মই 2 দিনমানৰ কাৰণে গৈছিলোঁ, অলপ অভিনয় কৰিলোঁ। তাৰপিছত অলপ হেৰিটো কমিউনিকেশ্যনটো নাইকিয়া হৈ গ'ল। তাৰপিছত চপত নামৰ ছবিখন মানে মোৰ এটা ইচ্ছা আছিলে, তাৰ নামটো আছিলে একচুৱেলি বদলা। তাৰপিছত বদলাটো ভাল নুশুনাব, মানে চপত যেনেকৈ অসমীয়া শপত বুলি কয়, ঠিক তেনেধৰণে এই কাহিনীটো বনাইছিলোঁ। কাহিনীটো মানে যিমানটো কৰিব লাগিছিলে, এই যে মই ক'লোঁ অলপ আগতে টকা পইচা নথকাৰ কাৰণে, মানে আজি অসমৰ চুকে কোণে বাদে বাহিৰতো চলিলেহেঁতেন ভাল ছবিখন।
টকা পইচা নথকাৰ কাৰণে চপতখন বনায়ো লগতে আপুনিও আছিলে ধৰি লওক আৰু নায়ক আছিলে ধৰি লওক হেৰি তিনিচুকীয়াৰ নামটো কি আছিলে এই সন্তোষ বাৰৈ বুলি তেখেতক মই হিৰ' হিচাপে লৈছিলোঁ। তাৰপিছত অমীৰ বাৰৈ নামৰ এজন আছিলে চন্তক বাগানৰ, আৰু মকত তন্তবাই আমাৰ যিটো চাহ জনগোষ্ঠীৰ ভাল কমেডিয়ান কৌতুক অভিনেতা, তেখেতৰ ভাল কমেডিয়ান তাত আছিলে। এতিয়াও আছে ছবিখন। আমগুৰিত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আমগুৰি চিনেমা হলত দুৰ্গা পূজাৰ সময়ত 2008 চনত নে 9 চনত ছবিখন ৰিলিজ দিছিলোঁ। ৰিলিজ দিওঁতে মোহন নাগ আমাৰ ভাল অভিনেতা, গুৱাহাটীৰ পৰা আহিছিলে মোহন নাগ, ৰাজীৱ কৈৰীদা, তেখেতলোকে আহি মানে ছবিখন উন্মোচন কৰিছিলে। আকৌ যিখন গৌৰীখন মই ডাইৰেকশ্যন যিটো কৰিছোঁ তাতো আপুনি অলপ আছিলে নেকি? গৌৰীখনত মই এছিষ্টেণ্ট কেমেৰামেন কৰিছিলোঁ উমেশ ঘোষ লগত, আৰু লগতে মেকআপ মই কৰিছিলোঁ। হয়, ৰূপসজ্জাত কৰিছিলোঁ। মানে গৌৰী যিখন VCD আমি বনাইছিলোঁ মৰাণত, মণ্টু নায়কৰ, তেখেত প্ৰডিউচ কৰিছিলে, মই কাহিনী প্লাছ পৰিচালক কৰিছিলোঁ। সেইখনত তেখেতে ৰূপসজ্জা আছিলে, মেকআপ মেন আছিলে। লগতে এখন মিচিং চিনেমাতো এখেতে কিবা কাম কৰিছিলে বুলি মই শুনিব পাইছিলোঁ, এই বিষয়ে নাজানো। সেই বিষয়ে অলপ সৰুকৈ চমুকৈ জানিব বিচাৰিছোঁ। মিচিং ছবিখন প্ৰহ্লাদ মিলি আমাৰ গোলাঘাটৰ প্ৰহ্লাদ মিলি মানে পৰিচালনা আছিলে। কাহিনীটো একচুৱেলি উমেশ ঘোষৰ কাহিনী আছিলে, সেইটো মানে মিচিং ভাষাত অনুবাদ কৰি প্ৰহ্লাদ মিলিয়ে ডাইৰেকশ্যন কৰিছিলে। তাৰপিছত মই তাত কাম কৰিছিলোঁ, মানে তাতো ৰূপসজ্জাত মই কাম কৰিছোঁ, কেমেৰাত কাম কৰিছোঁ কেমেৰামেন এছিষ্টেণ্ট হিচাপে। আৰু আনকি সেইখন ছবিত মই যিমান আৰ্টিষ্ট আছিলে চবক মই নিজৰ হাতত খানা বনাই খুৱাইছিলোঁ। দিল্লীৰ মানে মাজুলীৰ ৰেগণ্ডা ঘৰত যেতিয়া আমি থাকোঁ, ৰেগণ্ডা মোক মানে বহুত ভাল পায়, নাই কৈৰিয়ে খানা বনাব লাগে। তাত খানাও বনাইছোঁ, মানে মাছ বনাবলৈ হ'লেও মোকেই ভাল পায়। আপোনালোকে দেখিছে তেখেতে ভাল ৰূপসজ্জাও কৰে, কেমেৰাও কৰে, সেইখিনিও কৰি কিনে আগবাঢ়িছে। আৰু আটাইতকৈ আমাৰ দুৰ্বল পইণ্টটো হৈছে আপোনাৰ কি, আৰ্থিক দিশত আমাৰ যিসকল প্ৰডিউচাৰ আগত আছিলে বা যিসকল চেষ্টা কৰিছিলে আমাৰ এই সংস্কৃতিটো বচাই ৰখাব বা ধৰি ৰাখিবলৈ বা আগবঢ়াই লৈ যাবলৈ, VCD মাৰ্কেট আছিল তেতিয়া, সেইখিনিক লৈ আগবাঢ়ি যিসকলে চেষ্টা কৰিছিলে, যিটো পুঁজি আছিলে খটাই দিয়াৰ পিছত নাইকিয়া হৈ যায়, শেষ হৈ যায়, তেনেকৈ ডুবি শেষ হৈ যায়। আজি তাৰিখলৈকে তেনেকৈ কোনো এজনো হিট হ'ব পৰা নাই বা ছাকচেছ হ'ব পৰা নাই। 1 নম্বৰ কাৰণটো হ'ল আৰ্থিক দিশ, 2 নম্বৰটো হ'ল আমি চেষ্টাটো যিধৰণে কৰিব লাগে সেইধৰণে চাগে আমি নকৰোঁ, তেনেকৈও কিবা হেৰি হ'ব পাৰে। এতিয়া যিহেতু এখেত চাহ জনগোষ্ঠী, সুদৰ্শন কৰি হয়, চাহ জনগোষ্ঠীৰ লোক হয় বা TNXT মানুহ আমাৰ সমাজৰে হয়, এখেতে জনগোষ্ঠীটোৰ কাৰণে কিবা চিন্তা কৰিছে নেকি যে এই বস্তুখিনি বচাই ৰাখিবৰ বাবে? যিহেতু এতিয়া এখেতে আমাৰ ৰাজনীতিত বৰ্তমান চৰকাৰ চলি থকা BJP চৰকাৰত লগত জড়িত হৈ আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম আমাৰ এই সাংস্কৃতিক দিশটোৰ বিষয়ে তেখেতে কেনেধৰণে পদক্ষেপ ল'ম মানে তাৰ আগতে মই ক'ব খোজোঁ, মই AGP BJP কংগ্ৰেছ বুলি নকওঁ, মানে কোনো চৰকাৰেই ধৰি লওক আমাৰ কালচাৰত আমাৰ মানে সাংস্কৃতিক দিশটোক মানে উন্নত কৰিবৰ কাৰণে, যিহেতু আমি বহুত দুৰ্বল শ্ৰেণীৰ মানে তলৰ, আগবাঢ়ি যাবলৈ মই যিমান চেষ্টা কৰিছিলোঁ সেইটো অৱশ্যে মই ইমান নোৱাৰিলোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আমি হেৰি নাপাওঁ। ময়ে নহয় আৰু ভাল প্ৰডিউচাৰ আছে, তেখেতলোকে একো নাপায়। কিন্তু মই এটাই কথা চিন্তা কৰোঁ, মই এতিয়াও চেষ্টা এৰা নাই, মই হ'ব পাৰোঁ ৰাজনীতিত আছোঁ। যোৱাটো ইলেকশ্যনত বিধানসভাত মই গজানন মুণ্ডাৰ লগত PA হিচাপে কামো কৰিলোঁ, যোৰহাট আমাৰ প্ৰিয় সমষ্টিত। ৰাজনীতিত আছোঁ যদিও মোৰ চেষ্টাটো মই এতিয়াও এৰা নাই। এতিয়াও আমাৰ ধৰি লওক আমাৰ চাহ জনগোষ্ঠী এটাই থিয়েটাৰ আছে, বিনন্দিনী থিয়েটাৰ, য'তেই হওক মই শুনিলে যাওঁ। কিন্তু যিটো মোৰ আমাৰ নিজৰ বস্তু, সেই নিজৰ বস্তুটো হেৰাই নাযাওক। মই যিটো নোৱাৰিলোঁ, মোৰ নেক্সট জেনেৰেশ্যন যিখিনি আমাৰ উঠি অহা নৱযুৱকবিলাক মানে যাতে আমাৰ নোৱাৰা আধৰুৱা কামখিনি যাতে আগবঢ়াই নিব পাৰে, তাক সেইটোৱে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ আৰু তেখেতলোককো মানে অনুৰোধ জনাওঁ। তেখেতে আপোনালোকলৈ অনুৰোধ জনাইছে বা ময়ো অনুৰোধ জনাওঁ যে আমাৰ এই লাইনটো বা আমাৰ সংস্কৃতিখিনি, আমাৰ কালচাৰখিনি
ডুবিবলৈ নিদিব, বচাই ৰাখিব, আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিব। আৰু যদি কিবা থাকে পাৰিলে মোক হোৱাটছআপ কৰিব, ভিডিঅ' কৰি হোৱাটছআপ কৰিব, মই চেষ্টা কৰিম বস্তুটো আগবঢ়াই লৈ যাবৰ কাৰণে। আৰু ভিডিঅ'টো ৱাচ কৰাৰ কাৰণে ধন্যবাদ, আৰু এখেতকো ধন্যবাদ জনাইছোঁ আমাক সময় দিয়াৰ বাবে। আৰু এটা আছিলে অলপমান নিশ্চয় মই নেক্সটত মানে আমাৰ উঠি অহা যুৱকবিলাকৰ কাৰণে এটা কাহিনী বনাইছোঁ। স্ক্ৰিপ্টটো অলৰেডি লিখি থৈছোঁ, য়ং গ্ৰুপ নামৰ মানে উঠি অহা যুৱকবিলাক একতা হয়, নিজৰ জাতি, নিজৰ সমাজৰ, নিজৰ দেশৰ কাৰণে কি কৰিব নোৱাৰে, মানে কোনো বেয়া ৰাস্তাত নাযায়, কোনো উগ্ৰপন্থী নহয়, মানে একতা হয়, মানে কি কৰিব নোৱাৰে সেই বিষয়ে এটা কাহিনী লিখি থৈছোঁ। এইটো মই যদি পৰৱৰ্তীত মানে ভাল প্ৰডিউচাৰ এখন যোগাযোগ কৰি আছোঁ, পাৰিলে মই চেষ্টা মানে বনাম ছবিখন। এখেতে ক'ব বিচাৰিছে তেখেতে য়ং গ্ৰুপ নামৰ এখন বেছি দিন নহ'ব, এইটো ডিজিটেল হ'ব, ডিজিটেল মানে ভাল চিনেমা এটা বনাব চেষ্টা কৰি আছে। প্ৰডিউচাৰ অলৰেডি কথা পাতিছে, সেইখনৰ কাৰণে কামত আগবাঢ়িব। সেইখনতো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু তেখেতৰ এই যিটো চেষ্টা লৈছে হাতত, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সেইখন ছাকচেছ হয় আৰু আগলৈ যায়, আৰু আমাৰ এই সাংস্কৃতিক দিশটো আৰু আগবাঢ়ি যায় বুলি হেৰি কৰি আজিৰ অনুষ্ঠানটো মই ইয়াতে শেষ কৰি সকলোকে ভিডিঅ'টো ৱাচ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু শেষত সৰ্বপ্ৰথম ক'ম, তলত যিটো আমাৰ ৰঙা ছাবস্ক্ৰাইবৰ বটন আছে সেইটো টিপি বেল আইকনটো দবাই দিব, আৰু লাইক কৰিবলৈ পাহৰি নাযাব। আৰু যদি ভিডিঅ'টো বেয়াও লাগে ভালো লাগে কমেণ্ট কৰিব, কমেণ্ট কৰিলে আমি আগলৈ আৰু চেষ্টা কৰিম ভাল কৰিবৰ বাবে। আৰু লগতে ক'ব বিচাৰোঁ, যদি আপোনালোকে কোনোবাই আমাৰ জনগোষ্ঠীটোৰ কাৰণে TNXT কাৰণে কিবা ক'ব বিচাৰে, কিবা মেছেজ দিব বিচাৰে, তেতিয়াহ'লে মোক ইয়াত কমেণ্ট কৰিব পাৰে। এইখন ভিডিঅ'ত কমেণ্ট কৰিলে মই আপোনালোকৰ লগত যোগাযোগ কৰিম, বা মোক হোৱাটছআপ কৰিব পাৰে কেনেধৰণে আপুনি কি কথা জনাব বিচাৰিছে আমাৰ সমাজখনক, চেষ্টা কৰিম। এইখিনিকে কৈ সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ আৰু বাই বাই।